চকু কোনটো একে ঠাইতে কিন্তু ৰৈ নাথাকে আৰু আকৌ বাথৰুম নাযায় আহা উচিলা ভাল তোমাৰ চকু কোন অঁ নমস্কাৰ দেখিছে তোমাৰ চকু কোনটো অঁ নমস্কাৰ ৰাইজে কি কৰি আছে বদমাছ পোহৰে কি কৰিছে চব একো এটা কাম মানে মোক ভালকৈ কেতিয়াও কৰিব নিদিয়ে এনে মুখখনো মেলে মানে তাক এৰি থৈ যাব নোৱাৰি পটককৈ মই এই বোলে কিটচেনলৈকে এইখিনিৰ পৰা যাওঁ বুলি ক'লেও সি মুখখন মেলিব মানে কোন সময়ত কি হৈ যায় তাৰ মুডৰ মানে একো ঠিক নাই এই দেখিছেনে এই কাম বঢ়াইছে কেনেদৰে এইখন মানে বেডশ্বীটখন তাক মই এইবিলাক চব পাৰি লেতেৰা কৰিলেও উপায় নাই একো নহয় বুলিয়ে এনেকৈ পাৰি থৈছোঁ আৰু এখন লেতেৰা কৰিলেও কৰক বুলিয়ে মানে কি হয় যিকোনো বেডশ্বীট পাৰি থ'ব নোৱাৰি ইয়াৰ পৰা এখন মই প্ৰায় ৰাফ ইউজ কাৰণে এনেদৰে পাৰি থওঁ লেতেৰা কৰিলেও যিমান যি কৰিলেও কৰক বুলি এনেদৰে থৈ দিওঁ তাৰপিছত এইফালে এইবিলাক চাই আছে কম্পিউটাৰটোত লগাই দিছোঁ ধুনীয়াকৈ চাই আছে বিজি পোহৰ হেল্ল' মিষ্টাৰ বিজি পোহৰ কি হয় এনেকৈ মানে অলপ হেৰি কি কয় আপোনাৰ বইল কৰি দিলে খাব ইচ্ছা নকৰে আপেলটো মই সেইকাৰণে এনেকৈ এই সৰু পিহনাখনতে এইখনতে অলপ পিচি দিওঁ সি খায় তেতিয়া এইফালে আপেল তাৰপাছত এইফালে নাচপতি এফালে এনেকৈ লৈ লৈছোঁ সি ইভাগে দিলে নাখায় বিৰাট বদমাছ কৰে তোক ক'বা দেই চুৰিখন বাৰু দি নাথাকক আপোনালোকে ভুল নবুজিব তাক মই চুৰি দি খেলিব নিদিওঁ মই একদম লগত আছোঁ কাৰণে এই জাষ্ট এইকণ সময় সি লৈ আছে আৰু বোলে আজি ইমান ৰ'দ চাওকচোন কিমান ৰ'দ দেখিছে একদম ৰ'দ একদম পূৰা চকুত ধৰাকৈ ওলাইছে বোলে বাহিৰৰ পৰিৱেশটো চাওক আমাৰ কেম্পাছৰ এইফালে শিৱ মন্দিৰ ভাগে এই পতাকাখন যে আছে এখন হনুমানজীৰ পতাকা হয় সেই তাতে আমাৰ শিৱ মন্দিৰ ভাগ আছে বহুত পুৰণা হয় সেই মন্দিৰ ভাগ সকলোৱে এনেকৈ আশীৰ্বাদ লওক আৰু দেই শিৱজীৰ পৰা এতিয়া সি ধুনীয়াকৈ খেলি আছে মই মানে কি হয় আজৰি হৈ মেলি ভাতকেইটা যেতিয়াই খাবলৈ ল'লোঁ তাৰ আমনি হৈ গ'ল আৰু ইমান বদমাছ মানে আমনি মানে কি কান্দিব সেইটো সময়তে কোচত উঠিবলৈ আহিব সেইবিলাক আৰু তাৰ বদমাছি তাৰপিছত তাক এতিয়া অলপ আগত তাকো খুৱাই মেলি ল'লোঁ মই ভাবিলোঁ এইটো সময়তে অলপমান ভিডিঅ' কৰোঁ নহ'লে আৰু মোৰ তাৰ লগত মানে মোৰ কেতিয়াও ভালদৰে ভিডিঅ' কৰিবলৈ নিমিলে একো এটা কাম মানে তাৰ লগত মোৰ ভালকৈ নিমিলে আজিকালি অলপমান জনা হৈছে যে এনেদৰে সেই কম্পিউটাৰটোতে খাইছোঁ ৰ'ব এইফালে এনেদৰে কম্পিউটাৰটোতে এনেকৈ কাৰ্টুন কিবা লগাই দিলে ধুনীয়াকৈ চাই থাকে তেতিয়া মানে কি হয় মই মোৰ কিবা ইম্পৰ্টেণ্ট কাম থাকিলে বা এনেদৰে খোৱা বোৱা যিকোনো আৰু কাম থাকিলে মই পটককৈ কৰি ল'ব পাৰোঁ বেছিকৈ বাৰু দেখাই নাথাকোঁ কাৰণ স্ক্ৰীণ টাইমটো এতিয়া ইমান ভালো নহয় সিহঁতৰ কাৰণে এইটো এজত তাৰ মাজতে আৰু অলপমান যিটো শিকিছে সি চাই থাকে ধুনীয়াকৈ আমনি নকৰে এইফালে দেখাম ই ধুনীয়াকৈ মন্দিৰ চাই আকৌ চক লগতে বদমাচিও কৰে ঐ কি কৰিছা এনেকুৱা নকৰিবা পোহৰ মই বৰ বেয়া পাইছোঁ তোমাক ইমান বদমাছ কৰে মানে কি ক'ম আৰু বেডশ্বীটখন মই কোনোদিন ভালদৰে ইয়াৰ পৰা পাৰিব নোৱাৰোঁ আৰু একো এটা বস্তু তাৰ পৰা চিজিল হৈ নাথাকে জানানে এইফালে তাক লগাই থৈছোঁ কম্পিউটাৰটো সি চাব লাগে সি নাচায় এতিয়া এই অলপ আগত বিচনাৰ পৰা নমাই দিলোঁ বিচনাত যদি উঠাই দিওঁ ধুনীয়াকৈ বহি চাই থাকিব এই নমাই দিলোঁ যে এইবিলাক পোহৰ পোহৰ মিষ্টাৰ পোহৰ নমস্কাৰ কৰা নমস্কাৰ কেনেকৈ দিয়ে তোমাৰ চকু কোনটো তুমি মোক নেদেখুৱা তোমাৰ চকু তুমি মোক নমস্কাৰ কৰি দেখাই দিয়া তুমি নমস্কাৰ কৰি দিয়া এবাৰ মই বেয়া পাইছোঁ তোমাক তুমি যে মোৰ কথা নুশুনা মই বহুত বেয়া পাইছোঁ তোমাক তুমি নমস্কাৰ কৰি দিয়া এয়া চাওক এতিয়া গৈ পেলাই চাইছেহি পোষ্ট দেখিছে ৰবা পোষ্ট একদম ডাঙৰ ল'ৰা আগতেতো বিৰাট বদমাছ এইফালে এই দৰজাখন মই খুলিবই নোৱাৰোঁ মানে এতিয়া অলপমান খোলা আছিলে চান্স পাই চাই আছে মানে মই যদি অকণমান গালি এটা নিদিওঁ বা একো নকওঁ সি যাব আৰু মানে উঠি ধুৰন্ধৰ কিয় তুমি এফালে আহা আৰু দেখিছে এইডাল ক'ৰ পৰা আনি বেট পেলাইছেহি এইবিলাক একো এটা বস্তু ঘৰখনত আজিকালি ভাল হৈ নাথাকে তাৰপাছত নকৰিবা ইফালে ৰাতিলে মন্দিৰ ভাগত সুন্দৰকৈ সকলোৱে নাম লৈছে দেখিছে আপোনালোকে আৰু যিহেতু সেইদিনা শাওণ মাহৰ শেষৰটো সোমবাৰ আছিলে মই যিহেতু যাব নোৱাৰিলোঁ বিশেষ কাৰণত আপোনালোকক
মহাদেৱে সকলোকে কৃপা কৰক। সকলোৱে মোৰ ভিডিঅ'ৰ জৰিয়তে এনেদৰে সেৱা ল'ব দেই। আৰু যিহেতু নিজে যাব নোৱাৰিলোঁ, বাহিৰৰ পৰা এনেদৰে যিমানখিনি পাৰোঁ ভিডিঅ' কৰি ৰাখি থৈছোঁ স্মৃতি হিচাপে। সকলোৱে আশীৰ্বাদ ল'ব এনেদৰে, সকলোৰে ভাল হওক, সকলোৰে মনৰ আশাপূৰ হওক। নমো কৰি দিয়া, আমি যে নমো কৰোঁ। অঁ নমো 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 দেই। আকৌ নমো কৰি দিয়া, কেনেকৈ নমো কৰা? আমি যিহেতু মন্দিৰ গৈ তাতে চাকি দিব নোৱাৰিলোঁ আৰু বিশেষ অসুবিধাৰ কাৰণে এনেদৰে দূৰৰ পৰাই সেৱা ল'লোঁ আৰু প্ৰভুৰ পৰা ওচৰত। সকলোৰে ভাল হওক দেই, সকলোৰে মংগল হওক, সকলোৰে ভাল হওক, সকলো সুস্বাস্থ্যৰ অধিকাৰী হওক। এইফালে শুনিছেই নহয়, নাম লৈ আছে আৰু এইফালে চাওক। মই দূৰৰ পৰাই কৰিছোঁ আৰু যিহেতু ওচৰত যাব পৰা নাই। আপোনালোকৰ বাৰু মোৰ ভিডিঅ'টি চাই কেনেকুৱা লাগিলে প্লিজ জনাবচোন দেই কমেণ্ট কৰি। আৰু ভিডিঅ'টি যদিহে ভাল লাগিলে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই। সকলো ভালে থাকক দেই আৰু আমাৰ পোহৰক এনে